বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল অৰুণোদয় আঁচনিৰ কাৰণে এটা ভাল খবৰ আপোনালোকক জনাম। যিকোনো মুহূৰ্তত অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি পাব পাৰে আৰু নতুন অৰুণোদয় আঁচনিৰ বাবে আবেদন আৰম্ভ হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ডাঙৰ খবৰ আছে। এই ভিডিঅ'টোত সকলো তথ্য আপোনালোকক জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম মোৰ এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটা ফ'ল' দি ল'ব। বন্ধুসকল অৰুণোদয় আঁচনি অসমৰ এক ধ্বজাবাহী আঁচনি আৰু ইতিমধ্যে অৰুণোদয় আঁচনিত যিসকলে দীক্ষিত হৈছে তেওঁলোকে ১২৫০ টকা প্ৰত্যেক মাহৰ ১০ তাৰিখে লাভ কৰি আছে। আৰু আপুনি যদি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব বিচাৰে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তো বন্ধুসকল অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ ইতিমধ্যে বৃদ্ধি পাইছে। প্ৰথমতে ৮ৰ পৰা ১,০০০ তাৰপিছত ১২৫০ টকা এনেকৈ অৰুণোদয় আঁচনিৰ ধন যিকোনো মুহূৰ্তত চৰকাৰে ৩,০০০ টকালৈ বৃদ্ধি কৰিব। আৰু আপুনি অৰুণোদয় আঁচনিৰ এক্সিষ্টিং হিতাধিকাৰী হিচাপে আৰু নতুন হিতাধিকাৰী হিচাপে সকলোৱে এই বৰ্ধিত ধনখিনি লাভ কৰিব। তো বন্ধুসকল অৰুণোদয়ৰ নতুন যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ যে অৰুণোদয়ৰ নতুন আবেদন আৰম্ভ হ'বলৈ গৈ আছে। অচিৰেই অৰুণোদয় আঁচনিৰ 3.0 আৰম্ভ কৰিব অসম চৰকাৰে, কিয়নো ইতিমধ্যে অৰুণোদয়ৰ দ্বিতীয়টো ফেজ সমাপ্ত হৈছে আৰু অৰুণোদয় আঁচনিত বহু হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে, যাৰ কাৰণে সেইসকলৰ কাৰণে অসম চৰকাৰে খুব অচিৰেই অৰুণোদয় 3.0 আৰম্ভ কৰিব। আৰু এইবাৰ যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়ালৰ এজন ব্যক্তিয়ে ৰেচন কাৰ্ডত নাম থকা এজন ব্যক্তিয়ে অৰুণোদয় আঁচনিত ইনক্লুড হোৱাটো খাটাং, কিয়নো যি পৰিয়ালত এটা ৰেচন কাৰ্ড আছে সেই পৰিয়ালৰ যিকোনো এজন ব্যক্তিয়ে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। ৰেচন কাৰ্ড যাৰ নামত আছে সিও হ'ব পাৰিব। পৰিয়ালত যাৰ নাম ৰেচন কাৰ্ডত আছে সেই পৰিয়ালৰ পৰা অন্তত অতি কমেও এজন লোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি ল'ব অৰুণোদয় 3.0 জৰিয়তে। আৰু এয়া যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে আটাইতকৈ এটা ভাল খবৰ। তো বন্ধুসকল যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকেও অৰুণোদয় আঁচনিত ইনক্লুড হোৱাৰ যোগ্যতা লাভ কৰিব। কেৱল অৰুণোদয় আঁচনিৰ যিখিনি ক্ৰাইটেৰিয়া থাকে, চৰ্ত থাকে, সেই চৰ্তখিনি আপুনি পূৰণ কৰিব লাগিব। তো গতিকে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। অৰুণোদয় আঁচনিত আপোনাক ইনক্লুড কৰি লোৱা হ'ব। আপুনি প্ৰত্যেক মাহে ৩,০০০ পৰ্যন্ত ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ নামত। তো বন্ধুসকল ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনিৰ আবেদন যেতিয়াই কৰিব দিব মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।